নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো এটা বেলেগ ভিডিঅ' হ'বলৈ গৈ আছে যিহেতু মই আছোঁ আজি শিৱসাগৰ গেমন দলঙৰ ওপৰত এখন চাওক গেমন দলঙৰ ওপৰত মই খোজকাঢ়ি আহি আছোঁ কি কাৰণে আহি আছোঁ মই আপোনালোকক ক'ম ইয়াতে এটা চিকিৎসা পদ্ধতি আছে হেনো পৌৰাণিক চিকিৎসা পদ্ধতি চ' ভাবিলোঁ আপোনালোককো মই দেখাওঁ আপোনালোকো যদি বিচাৰে আহিব পাৰে বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা কৰা হয় ইয়াতে চ' আহিলোঁ কথা পাতিবলৈ চেষ্টা কৰিম ডক্টৰজনৰ লগত যদি পাৰোঁ কথা পাতিম আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি যাম যদি ভাল লাগে ভিডিঅ'টো তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিলে মানে এনেকৈ কোনোবা ৰোগীয়া মানুহে যদি পায় আহিব পাৰে ইয়ালৈ ভাল ডক্টৰজন বিৰাটে ভাল বুলি কৈছে চ' ব'লক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া মানে গোটেই ভিডিঅ'টো বুজিব পাৰিব চ' আহক আৰু এয়া চাওক গেমনৰ এইটো দলং নতুন দলং বনাই আছে এইবোৰ খুটা পুতি আছে এইবোৰ তাত বনাই আছে আৰু এইবোৰ দলঙৰ খুটা বনাই থোৱা হৈছে তাৰপৰা আনি ইয়াত চাগে নতুনকৈ লগাব চ' ব'লক সেইখন চাওক দলঙৰ খুটা বনাই থোৱা আছে মাজত নদীখন কি নদী সেইটো কথা মই নাজানো কিন্তু দলংখনৰ নামটো জানো দলংখন হৈছে গেমন দলং শিৱসাগৰত আছে শিৱসাগৰ গেমন দলং বাইপাছত পোৱা হয় চ' ব'লক আৰু এই দলংখনৰ তলেদিয়ে যায় সেই পৌৰাণিক চিকিৎসা পদ্ধতি সেই ডক্টৰজনৰ ঘৰলৈ এই যোনটো ৰাস্তা দেখিছে এই ৰাস্তাটোৱেদিয়ে যাব পাৰি চ' মই আহিছিলোঁ এইটো ৰাস্তাইদি তিয়কৰ পৰা এইফালেদি আহিছিলোঁ আৰু ব'লক গৈ থাকোঁ দেখাওঁ আপোনালোকক মই এতিয়া খোজকাঢ়ি আহি আছোঁ সেইটো কাৰণে মানে দিগদাৰ হৈছে আহোঁতে কিন্তু গাড়ী লৈয়ে আহিছিলোঁ কিন্তু ঘপককেনে একাপ চাহ খাওঁ বুলি ৰাস্তা দাঁতিলৈ ওলাই আহিছিলোঁ আৰু ভাবিলোঁ বোলো এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ অকণমান হয়তো সুবিধা হ'বও পাৰে ঠিক আছে আৰু ব'লক গৈ থাকোঁ এইবোৰ দলংখনৰ মানে কাম চলাই আছে মানে ইয়াৰ যোনখন দলং আকৌ নতুনকৈ বনিব ৰাস্তাৰ পৰা মানে নদীখনৰ ওপৰত যোনখন দলং বনিব সেই দলংখনৰ কাম এইবোৰ চলি আছে এইবোৰ বনাই থৈছে চ' এইটো ৰাস্তাই দিয়ে আহি মেলি পাই যায় জেগাটোৰ নাম কি কয় মই আপোনালোকক জনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে আপুনি বেল আইকনটো টিপি ল'ব তেতিয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি প্ৰথমেই পাব চ' ফাইনেলি ডক্টৰজনৰ জেগাটো পাই গ'লোঁ এইখন হৈছে দোকানখন তাতে আছে মানে চেম্বাৰটো তাতে আছে আৰু এইফালে আপোনালোকে দেখিছে সেইখন ব্ৰিজখন সেইফালে আছে ব্ৰিজখনৰ এইফালে আহি মেলি পাই যায় সেই দোকানখন মানে চেম্বাৰটো চ' মই আপোনালোকক দেখাইছোঁ ইয়াত চাইনবোৰ্ড লিখা আছে বন্ধু বান্ধৱীসকল চাইনবোৰ্ডখনত লিখা আছে ডক্টৰজনৰ নাম হৈছে শ্ৰী কুমুদ বৰা পৌৰাণিক চিকিৎসা সেৱা শিৱসাগৰ কোঁৱৰপুৰত আছে বাৰীচোৱা গাঁও মোবাইল নাম্বাৰ আপোনাৰ দিয়া আছে চাইনবোৰ্ডখনত আপোনালোকে চাই লওক আৰু কল কৰিব পাৰে আপোনালোকে সোমবাৰে বন্ধ থাকে বুলি কৈছে সপ্তাহটো সোমবাৰে বন্ধ থাকে আৰু দেখিবলৈ পাইছে এতিয়া ৰাতিপুৱা হৈ আছে ৰাতিপুৱা টাইমতে ইমান ভিৰ হৈছে 8টা বজাৰ পৰা ডক্টৰজন বহে 6টা বজাৰ পৰা টিকেট হয় চ' চব কিমান মানুহ ৰখি আছে বন্ধু বান্ধৱীসকল কি ক'ব ডক্টৰজনৰ লগত কথা পাতিব নোৱাৰিলোঁ দবা পিটা বৰষুণ দিলে মই এতিয়া গাড়ীৰ ভিতৰত সোমাই আছোঁ পূৰা বাহিৰত বৰষুণ দি আছে আপোনালোকে চাব পাৰে আৰু মোৰ এইয়া বেক চাইডে চাব পাৰে আপোনালোকে এইয়া মানুহ ৰখি আছে তাত মানুহখিনি ৰখি আছে আৰু মই গাড়ীৰ ভিতৰত সোমাই আছোঁ পূৰা বৰষুণ দি আছে চ' ভিডিঅ'টোত মই দেখাব নোৱাৰিলোঁ মানে যোনজন ডক্টৰজনৰ লগত মই কথা একচুৱেলি তেওঁ কোনো ডক্টৰ বা তেনেকুৱা নহয় কিন্তু এজন মানে পৌৰাণিক চিকিৎসা পদ্ধতিৰে মানে চিকিৎসা সেৱা আগবঢ়ায় চ' আপোনালোক আহিব পাৰে আহি মেলি
ইয়াতে দেখাব পাৰে এই ছাৰজনক দেখাই মেলি আপোনালোকৰ ৰোগৰ প্ৰতিকাৰ পাব পাৰে সো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো তাৰপিছত বেল আইকনটো টিপি ল'ব তেতিয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি ইমিডিয়েট পাই যাব সো আজিলৈ বাই বাই ধন্যবাদ